প্ৰকাৰে আপুনি ভাৰতীয় নাগৰিক হিচাপে অৰ্জন কৰিব পাৰিব। এই বাৰ্থ চাৰ্টিফিকেটখন এনেকুৱা এখন ডকুমেণ্ট যিখন আমাৰ সকলোৰ কাৰণে বহুত দৰকাৰী হয়। যে অকল বাৰ্থ চাৰ্টিফিকেট থকা মানুহসকল ভাৰতৰ নাগৰিক নে? আৰু যিজন ব্যক্তিৰ বাৰ্থ চাৰ্টিফিকেট নাই সেইজন ব্যক্তি ভাৰতৰ নাগৰিক নহয় নেকি? আজিৰ দিনত বহু ধৰণৰ কনফিউজনত লিপ্ত হৈ আছে বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই। আজি তাৰে ওপৰত আলোচনা কৰিম। হাই এভৰিৱান, ৱেলকাম টু মাই পেজ ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰশ্মি সিদ্দিক আৰু আপোনালোকে চাইছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। আপোনালোকে নিশ্চয় গম পায় মোৰ ভিডিঅ'বিলাকত আপোনালোকৰ কাৰণে কিবা নহয় কিবা এটা শিকিবলগীয়া থাকে। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে আজিৰ দিনত যি কনফিউজন আছে সেই কনফিউজনটো দূৰ কৰিবলৈ লৈ আহিছোঁ। গতিকে আপুনি এই ভিডিঅ'টো শেষলৈকে চালে গম পাব যে আপুনি আজিৰ দিনত কেনেকুৱা ধৰণৰ কনফিউজনত লিপ্ত হৈ আছে। আমি সকলোৱে দেখিছোঁ কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে বাৰ্থ চাৰ্টিফিকেটখন আমাৰ কাৰণে বাধ্যতামূলক। বাৰ্থ চাৰ্টিফিকেট অবিহনে আমি স্কুলত নামভৰ্তি কৰাব নোৱাৰিম, আমি পাছপোৰ্ট বনাব নোৱাৰিম, আধাৰ কাৰ্ড বনাব নোৱাৰিম, পান কাৰ্ড বনাব নোৱাৰিম, ইভেন ড্ৰাইভিং লাইচেন্সো বনাব নোৱাৰিম। এতিয়া কথাটো হৈছে বাৰ্থ চাৰ্টিফিকেটখন বাধ্যতামূলক, কিন্তু আমাৰ সকলোৰ কাৰণে বাধ্যতামূলক নে? আমাৰ পূৰ্বপুৰুষসকলৰ কাৰণে নে? আমাৰ কাৰণে নে আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে বাৰ্থ চাৰ্টিফিকেটখন বাধ্যতামূলক? আজি তাৰে ওপৰত ডাউটটো ক্লিয়াৰ কৰি দিম। আমি সকলোৱে গম পাওঁ যে বাৰ্থ চাৰ্টিফিকেটখন এনেকুৱা এখন ডকুমেণ্ট যিখন ডকুমেণ্টে আমাক ৰিপ্ৰেজেণ্ট কৰে যে আমি এজন ভাৰতৰ নাগৰিক বুলি। আপোনালোকৰ মনলৈ এটা প্ৰশ্ন উদয় হ'ব পাৰে যে অকল বাৰ্থ চাৰ্টিফিকেট থকা মানুহসকল ভাৰতৰ নাগৰিক নে? আৰু যিজন ব্যক্তিৰ বাৰ্থ চাৰ্টিফিকেট নাই সেইজন ব্যক্তি ভাৰতৰ নাগৰিক নহয় নেকি? কিন্তু মই আপোনালোকক ক'ম যে নাগৰিকত্ব বা চিটিজেনশ্বিপ আপুনি 4 প্ৰকাৰে অৰ্জন কৰিব পাৰে। নম্বৰ 1 হৈছে চিটিজেনশ্বিপ বাই বাৰ্থ, নম্বৰ 2 হৈছে চিটিজেনশ্বিপ বাই ৰেজিষ্ট্ৰেশ্যন, নম্বৰ 3 হৈছে চিটিজেনশ্বিপ বাই নেচাৰেলাইজেশ্যন আৰু চিটিজেনশ্বিপ বাই ডিচেণ্ট। আপুনি এই 4 প্ৰকাৰে আপুনি ভাৰতীয় নাগৰিক হিচাপে অৰ্জন কৰিব পাৰিব। ফ্ৰেণ্ডছ, মই এটা বস্তু স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যদি আপোনাৰ এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেটখন বনোৱা নাই তাৰ মতলব সেইটো নহয় যে আপুনি ভাৰতৰ নাগৰিক নহয়। হ'ব পাৰে আপোনাৰ পূৰ্বপুৰুষে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন বনাবলৈ গুৰুত্ব দিয়া নাছিল, তাৰ মতলব সেইটো নহয় যে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট নাই মানে আপুনি ভাৰতৰ নাগৰিক নহয়। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এই ষ্টেটমেণ্ট দিছে সঁচা, কিন্তু মেইন কথাটো হৈছে 1 অক্টোবৰ 2023 পিছত যিসকল ল'ৰা ছোৱালীৰ জন্ম হ'ব সেইসকল ল'ৰা ছোৱালীৰ কাৰণে বাৰ্থ চাৰ্টিফিকেটখন বাধ্যতামূলক। আৰু কাৰণ আহিবলগীয়া দিনত বাৰ্থ চাৰ্টিফিকেটখন নোহোৱাকৈ আমি একো কাম কৰিব নোৱাৰোঁ। ফ্ৰেণ্ডছ, আজিৰ দিনত যদি আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই তেতিয়াহ'লে আপুনি চিন্তা কৰিব নালাগে। আজিৰ দিনত আপুনি চিটিজেনশ্বিপ বাই বাৰ্থে অৰ্জন কৰি ল'লে। মই ভাবোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই পদক্ষেপ লোৱা হৈছে সেইটো বহুত ভাল এটা কাম কৰিছে। কাৰণ এই বাৰ্থ চাৰ্টিফিকেটখন এনেকুৱা এখন ডকুমেণ্ট যিখন আমাৰ সকলোৰ কাৰণে বহুত দৰকাৰী হয়। এই ল'ৰা ছোৱালী কালি আমাৰ দেশৰে নাগৰিক হ'ব আৰু যদি এই বাৰ্থ চাৰ্টিফিকেটখন নাথাকে বা জন্মৰ প্ৰমাণ পত্ৰ নাথাকে তেতিয়াহ'লে মই ভাবোঁ সিহঁতৰ কাৰণে অস্তিত্ববিহীন হৈ যাব। এই বাৰ্থ চাৰ্টিফিকেট বা জন্মৰ প্ৰমাণ পত্ৰ দি পেলাইহে আমি স্কুলত এডমিশ্যন ল'ব পাৰিম, আমি পাছপোৰ্ট বনাব পাৰিম, আমি আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাক জৰুৰী ডকুমেণ্ট বনাব পাৰিম, ইভেন আমি ড্ৰাইভিং লাইচেন্সো বনাব পাৰিম। ফ্ৰেণ্ডছ, বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই মোক বহুত ধৰণৰ কুৱেশ্যন কৰিছে। গতিকে মই এই মুহূৰ্তত আপোনালোকক ক'ব বিচাৰিম যে যদি আপুনি বাৰ্থ চাৰ্টিফিকেটখন বনাব বিচাৰে তেতিয়াহ'লে কিছুমান ইম্পৰ্টেণ্ট নথি পত্ৰৰ প্ৰয়োজন হয় আৰু সেইবিলাক নথি পত্ৰৰ জৰিয়তেহে আপুনি দিলে বাৰ্থ চাৰ্টিফিকেটখন ওলাব পাৰিব। আৰু মই নেক্সট ৰিলছৰ জৰিয়তে বাৰ্থ চাৰ্টিফিকেট ওলাবলৈ কি নথি পত্ৰৰ প্ৰয়োজন তাৰে ওপৰত লৈ আহিম। মই ভাবোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এটা ভিডিঅ'। আৰু যদি আপুনি এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আপোনাৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰে মোক অনুপ্ৰাণিত কৰে নেক্সট এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিবলৈ। আজিলৈ ইমানখিনি, আকৌ আহিম এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ পেলাই।